गाइड्स वेलकम बैक टू माई ब्लॉग और आज आम गई आसो बम किनिबले बम माने मानुर उड़वा बम নহয় बारो साउंड उड़वा बम सो जेहेतु दिवाली पाइसे आमी अलप आज बजार जाऊँ ओलाइसो बेंकत अलप काम आছিলে सो काम हो गल एतिया आमी बजार फाले जाऊँ अलप आंटी और भगिव आछे ताहाती जानो कत पालेगे मैं थाकी गलो आमी विशालले बुली आहिलो और आज जेहेतु धनतेरस बोले সেইকাৰণে घৰৰ কাৰণে কিবা বস্তু ল'বলৈ কৈছে এয়া চব মোৰ বেষ্ট পাৰ্টনাৰ এতিয়া যাওঁ কেইটামান বস্তু লওঁ ঘৰৰ কাৰণে বুলি আমি বৰ্তন বোলে কিচেনৰ বস্তুবোৰ ল'ম বুলি আহিলোঁ মানে আৰু ইয়াত বহুতো মানুহ আছে চবেই লৈ আছে এতিয়া মই যাম কি ল'ম যেতিয়া কাপোৰকে চাই যাওঁ আৰু বিল্ডিঙত আন্টি ৰৈ আছে এইটো ভাল লাগিছে আজিৰ দিনটো মোষ্ট ইণ্টাৰেষ্টিং কথা কি হ'ব জানে আজি মই গা পা ধুই ডাইৰেক্ট ওলালোঁ চুলিৰ জোপা খনিয়াবলৈ পাহৰিছোঁ নহয় চব কি হৈ আছে মোৰ চুলি অ' মাই গড এনেকৈ ফুৰিব লাগিব আৰু উপায় নাই আছে লাইনটো বহুত দীঘল সেইকাৰণে মই আৰু বহি দিলোঁ ইয়াতে বহি আছোঁ কোনোবাই সুধিলে কৈ দিম আৰু বস্তুবোৰৰ দাম এতিয়া আমি খাই লওঁ খাইছোঁ দেই আমি ৰংগলী উলিয়ালি আহিছোঁ এতিয়া সুধি লওঁ দাদাজনক ইমান মানুহবোৰো আছে এইটোৰ দাম কিমান এনেকৈ থৈ দিবা এইটো তাৰপিছত পেলাই দিবা এইটো উঠাই দিবা এনেকৈ দুইটা লাগিব নি আপোনাৰ ইচ্ছা আপুনি দুটা বনাই যদি দুটা লৈ লয় এতিয়া আমি লাইট লওঁ এইবোৰ আছে 20 টকা 5 মিটাৰ हो जाएगा भैया ये किस है ये 250 कितना कलर है केटा लगे इसको कितना इसको 250 इसके क्या मल्टी कलर चलते हैं हां ভাল লাগিছে रेड और ग्रीन लगे ग्रीन पाले लबी ना पाले ग्रीन নাই रेड আছে रेड আছে এটা গ্रीन এটো লৈ লও পুরা প্যাকেট ভাল এইটো এইটো 050 টাকা দি দিও দুটা 50 টাকা দি দুটা কলগছ আছে কলগছ নোৱাৰ যা এইটো একেটাই বেলেগ নহয় সেম হয় বেলেগ কালাৰ কি এনেকুৱা और आलू बम नहीं है क्या आलू बम की स्लो এনে ফটাব দূৰতে থাকে বৰ ভয় লাগে আলু নোৱাৰ এই বুকটা এইবোৰ সাউন্ড কিন্তু ভাল হয় ন গাটো পুৰি ইয়াতকে ডাঙৰ পাই যাব আমাৰ জায়গা নাই নে ফটাবলে से आलू बम सब इससे बड़ा आंटी মোক কিনিবলৈ মানা কৰিছে চক মোক ইমান ভাল লাগিছে এৰিয়া উৰুৱাই দে ধাও ফাইনালি আমি বম ললো ইয়াত আছে দে বম ভালকে দেখিব এতিয়া দিৱালী ফুটাব লাগিব ৰুমলে বুলি ওলালো এয়া গৈ আছো ৰিক্সাত আৰু ভণ্টিও আছে আৰু ঝাৰু ললো আজি দিনটো ঝাৰু ল'লে ভাল হয় বোলে তো আন্টি পিছফালৰ ৰিক্সাত আহি আছে আমি দুজনে ইয়াতে উঠি গ'লোঁ কাৰণ বস্তুবোৰ আছিলে যে সেইকাৰণে আপোনালোকেও ভালকৈ দিৱালী এনজয় কৰিব আৰু পটাকা ফুটাওঁতে যাতে অলপ সচেতন হয় আৰু মাস্ক লগাব চেনিটাইজাৰ ইউজ কৰিব বাই বাই গাইজ বাই বাই চাই যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে নতুন বস্তুবোৰ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বাই বাই হেপী দিৱালী